হাউ সুইট ইমান ধুনীয়া লাগিছে মাছকেইটা আমাৰ দৰাৰ কাৰণে হালধি ৰেডি মাম্মিয়ে কেলে কান্দিছে সকলোৱে আশা কৰোঁ সকলো ভালেই আছে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো বনাব লৈছোঁ মোৰ কাকা ভাগৰ বিয়া দাদা মানে বিয়া আৰু আজি আছে হালধি সেয়ে ভাবিলোঁ অলপ ক্লিপ আপোনালোকক দেখাওঁ মই আহিলোঁ যোৱাকালি আৰু বিয়া আছে আপোনাৰ যোৰহাটত এই আছোঁ পিছফালে মই অলপ বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ আপোনালোকক এইফালে এতিয়া তাই হালধিৰ কাৰণে যিখন প্লেট সজাব তাৰ কাৰণে ফুল নিবলৈ আহিছে এয়া আৰু কালিয়ে আহিলোঁ কালি অলপ মেহেন্দি লগোৱা ক্লিপ আছে মই আপোনালোকক দেখাম কিহৰ কাৰণে ফুল আনিব যাওঁ এইফালে আমাৰ দুজনীয়ে হালধি লগাবৰ কাৰণে বাৰীৰ ফুলনি বাৰীত ফুল নিবলৈ আহিছে এইটো ৰ'জ হাউ চুইট তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিতৰলৈ যোৱাৰ আগত আপোনালোকক কোনে কি কৈছে দেখাইছোঁ কিন্তু দেখুৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাব লৈছোঁ চাবচোন দেই ইমান ধুনীয়া লাগিছে ন ফুলৰ গাৰ্ডেন ইমান ধুনীয়াকৈ সকলোবোৰ সজাই থৈছে কিবা দেখিয়ে ভাল লাগিছে নহয় জানো বাৰু সঁচাকৈ ফুল বুলি ক'লে আৰু ক'বই নালাগে ইমান ভাল লাগিছে আৰু এইফালে গোটেইখন ফুলৰ মাজা না মই ফুল বহুত বেছি ভাল পাওঁ এইফালেও আছে এইফালে এইফালে কাইলৈ যিহেতু দৰা যাব আৰু 19 তাৰিখে আছে আপোনাৰ পাৰ্টি তাৰ কাৰণে এইফালে পেণ্ডেল কাম কৰি আছে ব'লক তেন্তে ভিতৰটো অলপ দেখাই দিয়ক জুলি বাই কি কৈছা দাইল হালধিৰ কাৰণে যোগাৰ কৰিছা এইফালে আমাৰ জেঠাই পাকঘৰত লাগি আছে দুইজনী বাইক ভনীয়েকে কি কৰিছ কি বনাম এইটো নেজানে খালি আলুটো কাটিবলৈ কাটিহে আছে আৰু কি বনাব নেজানো আৰু আলুটো কাটিবলৈ ক'লে হেনেকে কাটি আছো আৰু পিছত দেখাও যাব কি হয় হ'ব আৰু কিবাটা লগত মিলি যাব আৰু আলু আছে আমাৰ লিখি আৰু সবৰ লগতে মিলি যায় মেটাকো কাটি আছো মিলি যাব ককালত ইহঁত যেনে ফুল চিঙি আহি গ'ল কিমান ফুল পালি ভাল লাগিব একো নহ'ব এনেও চিঙিয়ে দিম ন হ'ব মিলি গ'লে সজাম ইয়াত আৰু এইটো তেলৰ বটল লৈ ল'লোঁ যিহেতু মূৰত তেল দিব আৰু ইয়াত হালধি দিম বাকী এইখিনি ডেক'ৰেশ্যন কৰিব আপোনালোকক ডেক'ৰেশ্যন কৰাটো দেখাম আৰু ডেক'ৰেশ্যন কৰাৰ পিছতো দেখাম চৰাই চাওকচোন কি চৰাই খালি নামটো নাজানো দেই এইফালে এজনী আৰু এইফালে এজনী য়েল্ল' এজনী ব্লু চৰাইজনীৰ নামটো কি নহয় এনেকৈ চৰাইবিধৰ নামটো কি লাভ বাৰ্ডছ ইমান ধুনীয়া আৰু এইফালে হৈছে ড্ৰয়িং ৰুম চবেই হালধিৰ কাৰণে য়েল্ল' ড্ৰেছ বিচাৰি ফুৰিছে একদম ৰুমটো বাজ্জা কাচৰা কৰি ফুৰিছে য়েল্ল' কাৰণে মেইন এইগৰাকী হালধীয়া কাপোৰ পগলা হৈ গৈছে পালা নাই বিচাৰি কৈ দিয়া এতিয়া হালধি হয় তই হালধি কাপোৰ কিনিব লাগিব পালা নাই তুমি পালো তুমি মোক এইফালে আছে বাহিৰ মই আপোনালোকক আৰু এটা বস্তু দেখাম দেই আৰু এটা আছে মই ওপৰত গৈ দেখাই দিম আৰু এইফালে চোন পিছফালৰ গ্ৰাউণ্ডটো ইমান মৰম লগা সঁচা সেউজীয়া প্ৰকৃতি বুলি ক'লে আৰু তই ওপৰত গৈ দেখাই দিম kita khasa dia ami dia sekali hette khai man cute hoy kintu fancy hoy khao happy itu eta mesa pitot itu khali jaga ta khati thoi thakbo ami ya theta khali disu ja man ধুনীয়া লাগিছে দুটা পাঁচটা হ'ল কিমান দিন হ'ল পঢ়া ধাননি পথাৰ কিমান লাগিছে নহয় ভিউটো ইমান ভাল লাগিছে আমাৰ এতিয়া হালধি লগাব দৰাক তাৰ কাৰণে ডেক'ৰেশ্যন অলপ চলপ আৰু ইয়াত দৰাটো বহিব তাৰপিছত হালধি লগাব আমাৰ দৰাৰ কাৰণে হালধি ৰেডি হৈ গ'ল ইয়াৰ পৰা যিখিনি ফ্লাৱাৰ আনিছিলোঁ সেইখিনি ইয়াত সজাই দিলোঁ হালধিৰ কাৰণে ৰেডি হৈ গ'লোঁ এয়া মোৰ ভনী ৰেডি হৈ গ'ল ইয়াত কি আয়োজন কৰি আছে মই আপোনালোকক দেখাই দিম হালধিৰ কাৰণে হালধি লগাবৰ কাৰণে আৰু এয়া হৈছে
মূৰত তেল দিবৰ কাৰণে। चारपाई वही ठंडी पुरवाई रास्ता देखे दूधों की मलाई वही मिट्टी की सुराही रास्ता